অন্যায়টো যে আপোনাৰ লগত হৈছে ইয়াৰ কাৰণটো কিন্তু আপুনি একদম 100% নহয় দোষটো হল এই ভিডিওটো তেওঁলোকৰ কাৰণে যিসকলে এক টাইমত ডায়েট ফলো কৰিছে আৰু সেই ডায়েটৰ পৰা বহুত ভাল ৰিজাল্টটো পাইছে weight কমাইছে অলপ গাটো ভাল লাগিব পাৰে কিন্তু ডায়েটটো যেতিয়া বন্ধ কৰি দিছে প্ৰবলেমখিনি দুগুণ তিনিগুণে বাঢ়ি আহিছে weight আকৌ বাঢ়ি আহিছে নমস্কাৰ মই ডায়েটিশিয়ান ঋতুমণি যদি আপোনালোকৰ তেনেকুৱা হৈছে যে ডায়েট ফলো কৰি থাকোতে আপুনি ভাল ৰিজাল্ট পাইছে আৰু ডায়েট বন্ধ কৰাতে আপোনাৰ সব বস্তু যেন পানীত মিলি গৈছে আপোনাৰ এফৰ্ট আপোনাৰ টাইম আপোনাৰ কন্ট্ৰোল আপুনি ভাল পোৱা বস্তু কন্ট্ৰোল কৰি নোখোৱা ডিসিপ্লিন মেইনটেইন কৰা গোটেইখিনি যেন শেষ হৈ গৈছে এই অন্যায়টো যে আপোনাৰ লগত হৈছে ইয়াৰ কাৰণটো কিন্তু আপুনি একদম 100% নহয় আপুনি কন্ট্ৰোল কৰিব পৰা নাই ইটো 100% নহয় আপুনি এই ডায়েট ফলো কৰি থাকিব পৰা নাই ইটো 100% নহয় দোষটো হল ডায়েটৰ দোষটো হল আপুনি কি ধৰণৰ ডায়েট ফলো কৰি আছিলে আৰু দোষটো হল যদি কোনোবাই আপোনাক সাজেষ্ট কৰিছে হেতু ডায়েট ফলো কৰাত তেওঁৰ মই কিয় এনেকে কৈছো কাৰণ কোনো মানুহে 365 ডেজ বছৰত ডায়েট কৰি থাকিব নোৱাৰে ইটো পসিবলে নহয় যিসকলে কৰে তেওঁলোকৰ এটা বেলেগ লেভেলৰ ডিসিপ্লিন বা বেলেগ লেভেলৰ কিবা গোল এটা তেনেকুৱা থাকে মেবি চাকৰি মেবি কিবা এটা কিন্তু কিছুমান মানুহৰ যোনে 365 ফলো কৰিব পাৰে ডেজ তেওঁলোকৰ এটা সিকনেস আৰু অবসেশন ডেভেলপ হয় যেটো আমাৰ নৰ্মাল আৰু জেনাৰেল মানুহৰ কাৰণে সম্ভৱ নহয় এতিয়া আপুনি ভাবিব পাৰে যে ময়ো এতিয়া আপুনি ভাবিব পাৰে ডায়েটত কত ভুল হল মই তো ঠিকে কৰি আছিলো কিন্তু ডায়েটটো এনেকুৱা আছিল যি আপোনাৰ নৰ্মাল খানা যেটো আপুনি আগত খাইছিলে তাতকে এটা বহুত ডিফাৰেন্ট পিকচাৰ মানে একো মিল নাখায় আপোনাৰ ফ্যামিলিয়ে যি খায় তাৰ লগত কোনো মিল নাখায় আপোনাৰ বজাৰত যিখিনি নৰ্মাল বজাৰ আহিছে ঘৰত তাৰ লগত ভালকে মিল নাখায় আপোনাৰ ডেইলি লাইফৰ লগত নিজৰ কামৰ লগত নিজৰ লাইকস ডিসলাইকসৰ লগত মিল নাখায় তো ইটো বাউন্ড টু মানে ইটো যে ডায়েট ফলো নহব ইটো এটা হসা কথা তো ডায়েট আপোনাৰ এনেকুৱা হ'ব লাগিছিল যেটো এটলিষ্ট আপোনাৰ ফ্যামিলিৰ লগত 50 to 60% ম্যাচ খায় আপোনাৰ লাইকস এণ্ড ডিসলাইকসৰ লগত এটলিষ্ট 50-60% ম্যাচ খায় আপোনাৰ যেটো সাৰাউন্ডিংত বস্তু এভেইলেবল আছে তাৰ লগত অলমোস্ট 80% ম্যাচ খায় সো আপোনাৰ যেটো ডায়েট আপুনি ফলো কৰি আছিলে ইটো একেবাৰে সাস্টেইনেবল নহয় সো আপোনাৰ এনেকুৱা এটা ডায়েটৰ প্ৰয়োজন যেটো সাস্টেইনেবল হ'ব পাৰে তেতিয়াহে আপুনি নিজৰ মতে নিজক আগুৱাই লৈ যাব পাৰিব আৰু আপোনাৰ ডিজিজেস এই যিকোনো হ'ব পাৰে ফ্যাটি লিভাৰে হোক হৰমোনাল ডিসব্যালেন্সে হোক আপোনাৰ প্ৰেছাৰে হোক ওয়েটে হোক এনিথিং যদি আপুনি ইটো নিজৰ হাতত লব খুজিছে ৰুটিনটো এনেকে বনাব লাগিব যেটো বডি আপোনাৰ ভাল পায় যেটো আপোনাৰ মাইন্ডে লাহে লাহে একসেপ্ট কৰিব পাৰে যেটো মানে নৰমালি যেটো আমাৰ ক্লায়েন্টৰ লগত হয় লোকাল ফুড উইজডমৰ ক্লায়েন্টছৰ লগত তেওঁলোকে ডায়েট কৰাৰ পিছত নেচাৰেলি তেওঁলোকৰ ক্ৰেভিংস তেওঁলোকৰ যিখিনি কৰিব লগা যিখিনি চয়েস ফুড চয়েস চেঞ্জ হৈ যায় কোনো ফোর্সফুলি নহয় বাট ইন এ লিবাৰেটিং ওয়ে সো এনেকে কৰিব লাগিব যেটো আপুনি লং টাৰ্মৰ কাৰণে ফলো কৰিব পাৰে এইটো আমাৰ কন্টাক্ট নাম্বাৰ ইউ ক্যান টেক আওয়ার পার্সোনাল কনসালটেশন যি দি আপুনি নিজৰ লাইফ টোটালি ট্ৰান্সফৰ্ম কৰিব পাৰে কাৰণ উই ওয়ার্ক উইথ ফুড মাইন্ড ইমোশনস গোটেইখিনি বস্তু আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেসবুকৰ ডেইলি আপডেটছৰ কাৰণে ফলো কৰিব পাৰে মই লিংক দি দিছো আশা কৰিছো আপোনালোকে আমাৰ লগত জড়িত হ'ব আৰু নিজৰ লাইফটো সাস্টেইনেবলি লং টাৰ্মৰ কাৰণে নাকি জাস্ট ফিউ মান্থছৰ কাৰণে সম্পূৰ্ণভাৱে নিজৰ মতে কৰিব পাৰে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিও সাস্টেইনেবল ওয়েত নিজৰ ডিজিজেস মেনেজ কৰা বিশেষকৈ ফ্যাটি লিভাৰ হৰমোনাল ডিসব্যালেন্স পিসিওডি থাইৰয়েড আৰু গট হেলথ ইস্যু লৈ কেনে আমি কথা পাতো যদি আপুনি ইন্টাৰেস্টেড সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ